হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু আৱাৰ চেনেল। আহক আজি আকৌ এটা নতুন টপিক লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া মংগলদৈত আছোঁ। মংগলদৈ গ্ৰন্থমেলা হৈ আছে। মংগলদৈ গ্ৰন্থমেলা চাব আহিছোঁ। বলক আপোনালোককো গ্ৰন্থমেলা ফুৰাই লৈ আহোঁ। এতিয়া আমি যাব ওলাইছোঁ মেলালৈ। এয়া মোৰ লগ আছে ৰিকিবাদী। এতিয়া আমি গ্ৰন্থমেলালৈ যাওঁ। আপোনালোকে বলক আমাৰ লগত চাব পাৰিব গ্ৰন্থমেলা। আগফালে অকণমান মংগলদৈ টাউনত গলিবিলাক আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, মংগলদৈ টাউনত 2 নম্বৰ ৱাৰ্ড, বদৰুদ্দিন পথ। মই মেইন ৰোড আহি পালোঁ। এইটো চাব পাৰে মংগলদৈ মেইন ৰোড। অলপ ট্ৰেফিক আছে, নথকা নহয়। আমি এতিয়া এইটো পাৰ কৰিলে গ্ৰন্থমেলা যাব পাৰিম। এইটো হৈছে পল্লী ৰোড, পল্লী হস্পিটেল ৰোড হয়। এই তাতে আছে মংগলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুল। আমি আৰু অলপ আগত গ'লেই গ্ৰন্থমেলাত সোমাই ল'ব পাৰিম। আপোনালোকে চাব পাৰে গ্ৰন্থমেলাৰ ভিতৰত আমি সোমাই গৈ আছোঁ। আমি সোমাই গৈ আছোঁ গ্ৰন্থমেলাৰ ভিতৰলৈ। অলপমান চাউণ্ডৰ প্ৰব্লেম হ'ব, অলপমান এডজাষ্ট কৰি ল'ব। এতিয়া বহুত ভাষণ চলি আছে, মন্ত্ৰীবিলাকৰ ভাষণ। সেইটো চাওক, ভাল লাগিছে কিবা এটা ডেক'ৰেশ্যনটো। মানে জ্ঞানী হ'বলৈ কিন্তু আকৌ কৈছোঁ, পঢ়া শুনাও কৰিব, পঢ়া শুনা কৰিব। জ্ঞানী আৰু যদি সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰা মানুহ, ইণ্ডিয়ান জোৱান মানে আমি যিহেতু কিতাপ পাতিক বুজি পাওঁ, গতিকে ইয়াতে কিতাপ পাতিৰ ওপৰত আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিছুমান ভাষণ দি আছে। আহক আপোনালোকক অলপ এই ভাষণবিলাক শুনাই লৈ আহোঁ। উপন্যাসখন পঢ়াৰ আনন্দটো বেলেগ। উপন্যাস আমি সৰুতে আমিও পঢ়িছোঁ। আজিকালি মই আকৌ অনেষ্টলি কৈছোঁ, মই উপন্যাস পঢ়াৰ মোৰ সময় নাই। কিন্তু উপন্যাসখন পঢ়াৰ আনন্দ বহুত দিনলৈকে মগজুত সেই উপন্যাসখনে খেলি মগজুত আহি থাকিব, সেই কথাখিনি আহি থাকিব। সেই কেৰেক্টাৰটো ৰিলেট কৰিব, সেই আনন্দটো বেলেগত পোৱা নাযায়। সেই আনন্দটো বেলেগত পোৱা নাযায়। গতিকে আজিৰ এই পৰিৱেশত গ্ৰন্থমেলাৰ গুৰুত্ব অত্যন্ত প্ৰয়োজনীয়। গ্ৰন্থমেলাৰ গুৰুত্বটো অত্যন্ত প্ৰয়োজনীয়। আজি মংগলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত সকলোৱে গ্ৰন্থমেলাত ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এইটো ক্লিক জ'ন হয়, ইয়াতে ফটো উঠিব পাৰিব আপোনালোকে। ইয়াতে মানে সৰু ল'ৰা ছোৱালীবিলাকে উঠিব আৰু ছোটা ভীমৰ ফটো আছে। আমাৰ মাজত আপোনালোকৰ বহুত প্ৰতিক্ৰিয়া ইয়াতে এটা হেৰি আছে, আপোনালোকে ডাঙৰ মানুহে উঠিব পাৰিব ফটো। আমাৰ দুগৰাকী ইয়াতে সৰু মানুহে উঠিব। ডেক'ৰেশ্যনবোৰ একচুৱেলি ভালেই দিছে, ধুনীয়া ডেক'ৰেশ্যন হৈছে। চাব পাৰে, মই ইয়াতে এখন কিতাপ বিচাৰি আহিছিলোঁ, যিহেতু গ্ৰন্থমেলালৈ আহিছিলোঁ। ইয়াতে এখন কিতাপ বিচাৰি আহিছোঁ মই, লাইফ অফ এ ড্ৰাইভাৰ। চাওঁ, এখন দোকানত বিচাৰিলোঁ, পোৱা নাই। কিতাপখন এখন দোকানত পোৱা জানে নাই, বাকী দোকানত বিচাৰিলোঁ, পোৱা নাই। যদি পোৱা যায় উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল, সেইবিলাক কথা মই গৌৰৱ বোধ কৰে। মই যেতিয়া অৰুণাচল নিজৰ ঠাইত গুচি যাওঁ, মই এনেকুৱা অনুভৱ হয় যে মই আকৌ বহন কৰি থকা ঠাইৰ পৰা সাহিত্য বন্ধ থকা ঠাই মেৰুদণ্ড সাহিত্য এটা জাতিক গোটেই বিশ্বত পৰিচয় দাঙি ধৰে। অসমীয়া জাতিক যদি আজি বিশ্বত পৰিচয় দাঙি ধৰিছে, তেতিয়াহ'লে শংকৰদেৱ মাধৱদেৱৰ
চাগে কৰি জীৱনৰ একেটা আজিকালি অসমীয়া জাতিৰ চালোঁ এতিয়া গৈ আছোঁ মই বিচৰা কিতাপখন নাপালোঁ দ্য লাইফ অফ এ ড্ৰাইভাৰ আপোনালোকে আহক চাওক আৰু আপোনালোকে ভাল পোৱা কিতাপখন লৈ যাওক ইমানখিনি কৈয়ে আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে থাকক তাৰ আশাৰে আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই